লখিমপুৰ লোকসভা সমষ্টিৰ মই 100%টো নকওঁ, 80% ৰাস্তা মই কাম কৰিম। 80% তাৰ বিষয়ে কি ক'ব? আজি মই কেমিত আহি ভাল লাগিছে। মেইনলি আজি ৰাইজৰ যিহেতু আদৰ খুবেই ভাল আৰু ৰাইজৰ যি ছাপৰ্ট খুবেই ভাল। এটা কথা দুখ লাগিছে আজি স্বাধীনতা কিমান বছৰ হ'ল জানেই চবে। আজি স্বাধীনতা হোৱাৰ পৰা ইয়াত ৰাস্তা অৱস্থা একেবাৰে বেয়া। ঠিক আছে, ইয়াত দলং এখন লাগে, অকণমান ভিতৰত আছে। আজি দলঙৰ কাৰণে অৰুণাচল হৈ কিনি ঘূৰি আহিবলগীয়া হয় ৰাইজে জোনাই বজাৰ যাবলৈ। এইবিলাক বহুত অসুবিধা আছে আজি। আৰু যিহেতু যোৱাবাৰৰ যিজন সাংসদ, তেখেতে ইয়াত 3 বছৰ তেখেতে MLA খালে, এবছৰ সাংসদ হ'ল। তেখেতে আজিলৈকে এই ৰাস্তাবিলাক দেখাই পোৱা নাই। তেখেতে কেৱল দিল্লীতে থাকে ন, মাতটো ক'বই নাজানে। সংসদতো একো আমাৰ সমস্যাটো উত্থাপনে কৰিব নাজানে তেখেতে। আমাৰ ৰাইজৰ বাবে কি কৰিব ন তেখেতে? এনেকুৱা জৰাজীৰ্ণ অৱস্থা ৰাস্তা, সেইটোৱে কৰিব আৰু। একদম বঢ়িয়া সহায় পাইছোঁ। ৰাইজে ইচ্ছাপূৰ্তিভাৱে নিজেই ওলাই আহিছে আজি। ঠিক আছে, আমি ইহঁতৰ নিচিনা টকা পইচা খৰচা কৰি আজি আমি ৰাইজক মাতিবলগীয়া হোৱা নাই। আগজাচি নিজে আহিছে। এইটোৱে বহুত মোৰ কাৰণে বহুত ভাল। দেখা নাই বুলিয়ে ক'ব লাগিব। আজি ইহঁতে বিগত 20 বছৰ ধৰি 15 বছৰ ধৰি তেখেতে MLA, 5 বছৰ ধৰি এইটো সমষ্টিৰে MP, 20 বছৰ হ'ল। 20 বছৰত তেখেতে ৰাস্তা কেমিৰ ৰাস্তাই দেখা নাপালে। তেখেতে ৰাস্তাৰ অৱস্থা কি আজিলৈকে দেখাই নাপালে। আজি কেমি বুলি নহয়, লখিমপুৰ বা জোনাই লোগে তেখেতে আজিলৈকে একো দেখি পোৱা নাই। মানে ডেভেলপমেণ্ট বহুত স্কিম আছে। ঠিক আছে, জানিলে মানে কামটো কৰিম বুলি ভাবিলে ঢেৰ উপায় আছে বা স্কিম আছে। কৰিম বুলি ক'লে কৰিব নোৱাৰা একোৱে নাই, কৰিব পাৰিম। ঠিক আছে, মই জিকি অহাৰ পিছত বিষয়ে কি ক'ব? এইটোতো আমাৰ চৰকাৰৰ ভুল আৰু আমাৰ যিজন এই লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদজনৰ ভুল। বাহিৰত আমাৰ ল'ৰা ছোৱালী যায়, ইয়াতে যদি আমাক কৰ্মসংস্থাপন প্ৰাইভেটকৈ যদিও আজি ইয়াত উদ্যোগ কিছুমান খুলি দিলেহেঁতেন বা কৃষিভূমিটো ভালকৈ বৈজ্ঞানিক পদ্ধতিত যদি কৰিবলৈ আমাক শিকালেহেঁতেন, আজি আমাৰ ল'ৰা ছোৱালীয়ে বাহিৰত যাব নালাগিলে।